নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই সুতুলি পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। এই পিঠাবিধ সুতুলিৰ আকাৰত বনোৱা হয় বাবে সুতুলি পিঠা বুলি কোৱা হয়। এই সুতুলি পিঠাবিধ মাজত পুৰ দি বনোৱা হয় আৰু চাউলৰ গুড়িৰে বনোৱা হয়। বৰা চাউল আৰু ভাত খোৱা চাউল দুয়োবিধ চাউলৰ গুড়ি মিহলাই বনোৱা হয়। প্ৰথমতে গুড়ৰ চিৰাপ এটা বনাই ল'ব লাগিব। মই একাপ গুড় লৈছোঁ আৰু একাপ পানী দিছোঁ। গুড়খিনি গলালৈকেহে গৰম কৰিব লাগিব, বেছি সময় উতলাই থাকিব নালাগে। এই গুড়ৰ চিৰাপটোৰেই পিঠাগুড়িখিনি সানিব লাগিব। এতিয়া মই পিঠাগুড়ি লৈছোঁ। প্ৰথমতে ভাত খোৱা চাউলৰ পিঠাগুড়ি 3 হেতা লৈছোঁ আৰু সমান পৰিমাণৰ বৰা চাউলৰ গুড়িও লৈছোঁ 3 হেতা। এতিয়া চাউলখিনি ভালদৰে মিহলাই এইখিনি গুড়ৰ চিৰাপটোৰে সানিব লাগিব। গুড়ৰ চিৰাপখিনি ঠাণ্ডা হ'বলৈ দিব নালাগে, গৰম হৈ থাকোঁতেই পিঠাগুড়িখিনি সানি ল'ব লাগিব। পিঠাগুড়িখিনি সানোতে মন কৰিব লাগিব যাতে পিঠাগুড়িৰ ডোটো ঢিলা হৈ নাযায়। পিঠাগুড়িখিনি টানকৈ সানিব লাগিব, ঢিলা হৈ গ'লে পিঠাৰ চেপটো দিবলৈ অসুবিধা হয়। সেইবাবে অলপ অলপকৈ গুড়ৰ পানী দি মই পিঠাগুড়িখিনি সানি লৈছোঁ। এতিয়া হাতেৰে ভালদৰে মঠি ল'ম। অলপ টানকৈ সানিলেহে সুতুলি পিঠাৰ আকৃতিটো দিবলৈ সুবিধা হয়। এতিয়া মোৰ পিঠাগুড়িখিনি সানি হৈ গৈছে। এতিয়া এইখিনি মই 15 মিনিটৰ বাবে ঢাকি থৈ দিছোঁ। সুতুলি পিঠা বনাবলৈ পুৰ লাগিব। পুৰৰ বাবে মই তিল লৈছোঁ। প্ৰথমতে তিলখিনি ভাজি লৈছোঁ। তিলৰ গোন্ধ ওলোৱালৈকে তিলখিনি ভালদৰে ভাজি ল'ব লাগিব। তিলখিনি ভাজোঁতে জুইটো মিডিয়াম ফ্লেমত দি লৈছোঁ। এতিয়া তিলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি গুড়ি কৰিছোঁ। গুড়ি কৰিব লাগিব। বেছি মিহিকৈ গুড়ি কৰিব নালাগে। মিক্সিটো এবাৰ বা দুবাৰ ঘূৰিলেই তিলখিনি গুড়ি হৈ যাব। এতিয়া এইখিনি গুড়ি হৈ গৈছে। মিহিকৈ কৰা নাই, বেছি মিহি কৰিলে পুৰখিনি খাবলৈ ভাল নালাগিব। পুৰখিনিৰ লগত মই নাৰিকলো দিম। মই নাৰিকল লৈছোঁ অলপ। নাৰিকলখিনি অলপ সময় ভাজি ল'ব লাগিব। মই ৰেডিমেড নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। কেঁচা নাৰিকলৰ গুড়িও ল'ব পাৰে বা নাৰিকল নিদিলেও হয়। একাপ গুড় ৰুকি লৈছোঁ। নাৰিকল আৰু গুড়খিনি ভালদৰে মিহলাই অলপ পানী দি লৈছোঁ, কাৰণ শুকান নাৰিকলৰ গুড়ি, সেইবাবে গুড়ৰ লগত ভালদৰে মিহলি হৈ নাযায়। যদি কেঁচা নাৰিকলৰ গুড়ি লোৱা হয় তেতিয়া পানী নিদিলেও হয়। এতিয়া গুড় আৰু নাৰিকলখিনি মিহলাই ল'লোঁ আৰু ইয়াতে তিলৰ গুড়িখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই লৈছোঁ। পুৰখিনি বনাওঁতে নাৰিকল নিদিলেও হয়, তিলৰ পুৰ দিলেও হয়। এতিয়া পিঠাগুড়িখিনি চাইছোঁ টান হৈছে। ইয়াত আৰু পানী নিদিওঁ। এনেদৰে টানকৈ পিঠাগুড়িখিনি সানিব লাগিব। ঢিলা হ'লে সুতুলি পিঠাৰ চেপটো দিবলৈ অসুবিধা হয়, সেইবাবে টানকৈ সানিব লাগে। এতিয়া বাতিৰ দৰে কৰি ল'লোঁ অলপমান পিঠাগুড়ি লৈ আৰু ভিতৰত পুৰখিনি দি বন্ধ কৰি দিম। লাহে লাহে হাতেৰে সুতুলি পিঠাৰ চেপটো দিব লাগিব। এনেদৰে মই গোটেইকেইটা পিঠা বনাই ল'ম। পিঠাগুড়িখিনি বহুত টান হৈছে। টান হ'লেহে সুতুলি পিঠাৰ চেপটো দিব পাৰি, নহ'লে চেপটো দিওঁতে ঢিলা হৈ যায়। বাতিৰ দৰে কৰি লৈছোঁ। ভিতৰত পুৰখিনি দি বন্ধ কৰি দিম। একেদৰে মই আটাইকেইটা সুতুলি পিঠা বনাই ল'ম।
একেদৰে মই গোটেইকেইটা পিঠা বনাই লৈছোঁ। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিলোঁ। ইয়াতে ৰিফাইন তেল দিছোঁ। মিঠাতেলতো ভাজিব পাৰে বা ৰিফাইন তেলতো ভাজিব পাৰে। মই ৰিফাইন তেল লৈছোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিলোঁ। পিঠাকেইটা ভাজোঁতে গেছটো ল' ফ্লেমত দিব লাগিব। বেছি জুই দিলে পিঠাকেইটা ভিতৰখন নিসিজিব। সেইবাবে ল' ফ্লেমতে পিঠাকেইটা ভাজিব লাগিব, তেতিয়া মচমচীয়া হয় পিঠাকেইটা। গোটেইকেইটা পিঠা মই কম জুইতে ৰঙচুৱাকৈ ভাজি লৈছোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।